হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক ডান্সিং জিজা বা ডান্সিং আংকুল নামেৰে খুব কম দিনতে সমগ্ৰ দেশত নিজ ডান্সেৰে পপুলাৰিটি লাভ কৰা প্ৰফেচাৰ সঞ্জীৱ শ্ৰীবাস্তৱৰ কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটি টিপি ভিতৰলৈ সোমাই আহক। 46 বছৰীয়া এইজন পেছাত প্ৰফেচাৰৰ নিকনেম হৈছে ডাব্বু। প্ৰকৃতাৰ্থত তেওঁ এজন আৰ্টিষ্টে আৰু তেওঁ জব আৰম্ভ কৰাৰ আগতে তেওঁ এটি অৰ্কেষ্ট্ৰাৰ ব্ৰেণ্ডৰ লগত জড়িত আছিল। সঞ্জীৱে কয় তেওঁ 1982ৰ পৰা লৈ 1998লৈ বহু ষ্টেজ প্ৰগ্ৰেমো কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেই দিনত তেওঁৰ সন্মুখত থিয় দিয়া জব আৰু ফেমিলি প্ৰব্লেমৰ কাৰণে এই কলাক তেওঁ চিৰবিদায় দিবলৈ বাধ্য হৈছিল। কিন্তু ভাগ্যৰ চকৰি কেনেকৈ ঘূৰে চাওকচোন। নিজ আত্মসন্তুষ্টিৰ বাবে খুলখালিয়েকৰ বিয়াত কৰা দুটি ডান্সক কোনো নজনা ব্যক্তিয়ে ভিডিঅ' কৰি দি দিলে ছ'চিয়েল ছাইটত। ছ'চিয়েল মিডিয়াত তেখেতৰ এই সুন্দৰ ডান্স দেখি সকলোৱে আপ্লুত হোৱাৰ লগতে গতানুগতিকভাৱে তেওঁ সমগ্ৰ দেশত পপুলাৰ হৈ পৰিল আৰু আজিৰ তাৰিখত তেওঁক তেওঁৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে অভিনন্দন জনোৱাৰ লগতে বলিউডৰ নামী দামী ডাইৰেক্টৰ সুনীল ছেট্টীৰ পৰা আৰম্ভ কৰি কেইবাজনো ডাইৰেক্টৰে ফোন কৰি মুম্বাইলৈ মাতি পঠিয়াইছে আৰু অভিনয় জগতত ভৰি দিবলৈ স্বাগতম জনাইছে। বন্ধুবৰ্গ, দেখিলে নহয় মানুহৰ জীৱন কেনেকৈ সলনি হয়। আপোনাৰ মাজতো যদি এনে কলা আছে, ইয়াক ব্যৱহাৰ কৰক। কোনে জানে আজিৰ আপুনি কাইলৈ বা পপুলাৰে হৈ যায়। ধন্যবাদ।